নমস্কাৰ জয় হিন্দ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম ৰানিঙৰ ৰানিঙত কৰে কেইটামান আপোনালোকৰ ভুলৰ বিষয়ে, যিকেইটা ভুলৰ কাৰণে আপোনালোকে লং জাম্প এক্সিলেণ্ট মাৰিব পৰা নাই। আপুনিও কি লং জাম্প এতিয়াও এক্সিলেণ্ট মাৰিব পৰা নাই নেকি? যদি আপুনি এতিয়া লং জাম্প এক্সিলেণ্ট মাৰিব পৰা নাই তেন্তে এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব। যদি এইকেইটা ভুল কৰে তেন্তে মোৰ বিশ্বাস আপোনালোকে লং জাম্প মাৰিব নোৱাৰে। আৰু যদি এইকেইটা ভুল আপোনালোকে কৰি আছে তেন্তে এইকেইটা ভুল পৰাপক্ষত নকৰিব। তেন্তে বলক মই ভুলকেইটা আপোনালোকক দেখাওঁ আৰু আপোনালোকেও এই ভুলকেইটা নকৰিব। যে আপোনালোকে কি কৰে ৰানিং কৰি হওক, আপোনালোকে ইণ্টাৰভিউতে হওক, যিকোনো ক্ষেত্ৰত হওক, আপোনালোকে দৌৰি পেলাই আহি আপোনালোকে কি কৰে বহি দিয়াৰ পিছত আপোনালোকে যেতিয়া লং জাম্প মাৰিব লৈ যায় তেতিয়া লগে লগে লং জাম্প মাৰিব আহে। লং জাম্প মাৰিব আহোঁতে আপোনালোকে বহি পেলাই আহি যেতিয়া আপোনালোকে লগে লগে লং জাম্প মাৰে, সেইকাৰণে আপোনালোকে লং জাম্প মাৰিব নোৱাৰে। লং জাম্প মাৰাৰ আগত আপোনালোকে কি কৰিব লাগে, আপোনালোকে নৰ্মেলি গাটো গৰম কৰি ল'ব লাগে, এক্সাৰচাইজ কৰি ল'ব লাগে, ৱাৰ্ম আপ অলপ কৰি ল'ব লাগে, পিছত আপোনালোকে লং জাম্প মাৰিব লাগে। আপোনালোকে এইখিনি নকৰাৰ কাৰণে আপোনালোকে লং জাম্প মাৰিব নোৱাৰে। প্ৰথম সেইটো। নেক্সট আপোনালোকৰ দ্বিতীয় নম্বৰ ভুলটো হ'ল আপোনালোকে কি কৰে, যেতিয়া আহি পেলাই ৰানিং কৰিব আহে, আহি পেলাই আপোনালোকে কি কৰে ৰানিং কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগা দিয়া হৈ যায়। প্ৰথমটো গ'ল আপোনালোকৰ মাত্ৰ চান্সো দিয়ে তিনিটা, ইণ্টাৰভিউত তিনিটা চান্স দিয়ে। সেই তিনিটা চান্সত আপোনালোকৰ প্ৰথমটো যেতিয়া আগা দিয়া হৈ যোৱাৰ লগে লগে আপোনালোকে লং জাম্প মাৰিব নোৱাৰে। আপোনালোকৰ তেতিয়া খেলি মেলি হৈ যায়। আপোনালোকে এনেকুৱাকৈ ভাবি ল'ব লাগে আপোনালোকে প্ৰথমটো এক্সিলেণ্ট মাৰিম, নহ'লে যে পিছত প্ৰথমটো গুচি যোৱাৰ লগে লগে আপোনালোকে এক্সিলেণ্ট মাৰিব নোৱাৰে, আগা দিয়া হৈ যায় বা কিবা কাৰণে কিবা এটা হৈ গ'ল আপোনালোকে মাৰিব নোৱাৰে। নেক্সট আপোনালোকৰ থাকে দুটা চান্স। সেই দুটা চান্সত আপোনালোকৰ কি ঠিক আছে, আপোনালোকে যদি লং জাম্প নাহিবও পাৰে, সেইকাৰণে আপোনালোকে প্ৰথমটোৱে মাৰিব লাগে, ভালকৈ মাৰিব লাগে। প্ৰথম সেইটো। ছেকেণ্ডটো হ'ল আপোনালোকে কি কৰে, ছেকেণ্ডটো যদি আপোনালোকে টেক আপটো লওঁতে আপোনালোকে টেক আপটো লওঁতে আপোনালোকে কি কৰে, ইয়াৰ পৰা আপোনালোকৰ যিটো টেক আপ বৰ্ডটো আছে, এই টেক আপ বৰ্ডটোৰ পৰা আপোনালোকে 25ৰ পৰা 30 মিটাৰ মানহে ল'ব লাগে। আপোনালোকে কি কৰে, আপোনালোকে বহুত লৈ লয়, কোনোবাই 50 মিটাৰ লৈ লয়, কোনোবাই 100 মিটাৰ মানো লৈ লোৱা মানুহ আছে, মই দেখিছোঁ। আপোনালোকে তেনেকুৱা ধৰণৰ নল'ব। আপোনালোকে যদি 50 মিটাৰ মান লয় বা 50 মিটাৰ বেছি লয়, আপোনালোকে দৌৰি আহোঁতে আপোনালোকৰ ভাগৰুৱা হৈ যায়, তেতিয়া আপোনালোকৰ লেংথটো ডাঙৰ হৈ যায়, আপোনালোকে লং জাম্প মাৰিব নোৱাৰে। আপোনালোকে কি কৰিব লাগে, 25ৰ পৰা 30 মিটাৰ মান ল'ব লাগে। মই চিম্পল দেখাই আছোঁ। ইয়াৰ পৰা আপোনালোকে যেতিয়া তিনিটা ভাগত ভগাই ল'ব, 25ৰ পৰা 30 মিটাৰ মান বস্তু 10 মিটাৰকৈ আপোনালোকে ভগাই লওঁতে আপোনালোকে লাষ্টত যেতিয়া 10 মিটাৰ থাকিব, এই 10 মিটাৰ আপোনালোকে যিমান পাৰে ষ্টেণ্ড পিকআপটো আপোনালোকে যিমান পাৰে বঢ়াই দিব। বঢ়াই দিয়াৰ লগে লগে আপোনালোকে কি হ'ব, আপোনালোকে যদি দূৰৰ পৰা দৌৰি আপোনালোকে লেংথটো ডাঙৰ হৈ যাব। লেংথটো ডাঙৰ হৈ যোৱাৰ লগে লগে আপোনালোকে উঠিব নোৱাৰিব, ডিপটো ল'ব নোৱাৰিব টেক আপ বৰ্ডত। আপোনালোকে যেতিয়া এনেকুৱাকৈ ল'ব, আপোনালোকে টেক আপ বৰ্ডত উঠিবলৈ আপোনালোকে সুবিধা হ'ব, ইয়াৰ পৰা আপোনাৰ উৰিব পাৰিব। নেক্সট গ'ল এইটো। 3 নম্বৰ ভুলটো হ'ল আপোনালোকৰ 3 নম্বৰ ভুলটো হ'ল কেনেকুৱা, আপোনালোকৰ লেণ্ডিংটো ভাল নহয়। লেণ্ডিংটো ভাল নোহোৱাৰ কাৰণে আপোনালোকে লং জাম্প মাৰিব নোৱাৰে। লেণ্ডিংটো ভাল কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইয়াৰ পৰা আপোনালোকে উৰি গৈ আপোনালোকে আগফালে কৰিবলৈ চেষ্টা কৰিব লাগিব। যিকেইটা এক্সাৰচাইজ মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, যদি সেইটো ভিডিঅ' লাগে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইটো ভিডিঅ' চাই ল'ব পাৰে। লেণ্ডিংটো যদি আপোনালোকৰ ভাল নহয় তেতিয়াহ'লে আপোনালোকে লং জাম্প এক্সিলেণ্ট মাৰিব নোৱাৰিব। লেণ্ডিংটো মেইন। আপোনালোকে বহুতে কি কৰে, পিছফালে হাত দি দিয়াৰ লগে লগে আপোনালোকৰ লং জাম্পটো কম হৈ যায়। 3 নম্বৰটো এইটো। 4 নম্বৰটো কি হৈছে, আপোনালোকৰ 4 নম্বৰ ভুলটো হ'ল আপোনালোকৰ কেনেকুৱা, টেক আপ বৰ্ডটো। আপোনালোকে টেক আপ বৰ্ডটো চাই দিয়াৰ লগে লগে আপোনাৰ ফাউল হয়। ফাউল কিয় হয়? ফাউল হোৱাৰ কেইটামান কাৰণ আছে, যিকেইটা কাৰণৰ কাৰণে আপোনালোকে ফাউল হয় ইয়াত। আৰু ফাউল হ'লে আপোনালোকৰ বহুতকেইটা প্ৰব্লেম হয়। আৰু লং জাম্পটো আপোনালোকৰ এনেকুৱা এটা বস্তু, এটাৰ লগত এটাৰ মানে বহুত মিল আছে। যদি এটা কিবা কাৰণে 4-5টা মান কাৰণ আছে, যদি 4-5টাৰ পৰা এটা যদি আপোনালোকৰ ভুল হয় তেন্তে আপোনালোকৰ লং জাম্পটো কমি যাব। আৰু সেইকাৰণে আপোনালোকৰ গোটেইকেইটা প্ৰপাৰলি আৰু পাৰফেক্টলি কৰিব লাগিব। আৰু পাৰফেক্টলি হ'লে আপোনালোকৰ লং জাম্প এক্সিলেণ্ট হ'ব। সেইকাৰণে আপোনাৰ কিয় ফাউলটো কিয় হয়, ফাউলটো হোৱাৰ একমাত্ৰ কাৰণ হৈছে আপোনালোকে ইয়াত আহি পেলাই টেক আপ বৰ্ডটো চাই দিয়ে, ফাউল হৈ যাব কাৰণে আপোনালোকে টেক আপ বৰ্ডটো চাই দিয়ে। টেক আপ বৰ্ডটো চাই দিয়াৰ লগে লগে আপোনালোকৰ মূৰটো তলত হৈ যায়। মূৰটো তললৈ যোৱাৰ লগে লগে আপোনালোকৰ লং জাম্পটো কমি যায়। আপোনালোকে ইয়াত কি কৰিব লাগে, আপোনালোকে ফাউলটো চাব নালাগে, লাগিলে অলপ এক খোজ পিছৰ পৰাই মাৰিব লাগে, মূৰটো অলপ ওপৰৰ ফালে দাঙি দিব লাগে। এনেকৈ ওপৰৰ ফালে দাঙি দিয়াৰ লগে লগে আপোনালোকৰ লেগটো ভাল হয় আৰু আগলৈ পৰে। সেইকাৰণে আপোনালোকে কি কৰিব লাগে, ইয়াৰ পৰা আহি আপোনালোকে ওপৰৰ ফালে এনেকৈ চাব লাগে আৰু জঁপিয়াব লাগে। যেতিয়া আপোনালোকে জঁপিয়ালে আপোনালোকৰ লং জাম্পটো বাঢ়ি যাব। নেক্সট ভুলটো হৈছে আপোনালোকৰ কেনেকুৱা, আপোনালোকৰ নেক্সট আৰু এটা ভুল কেনেকুৱা, আপোনালোকে ইয়াৰ পৰা যেতিয়া লয়, আপোনালোকে বহুতে জুখি লয়, আপোনালোকে বহুতে যেতিয়া বুজিব যে আপোনালোকে যে জুখি ল'ব, 30 মিটাৰ জুখি ল'ব,
যেতিয়া আপোনালোকে নৰ্মেলি এনেকৈ জুখিব, তেতিয়াহ'লে 2 খোজত আপোনালোকৰ 1 খোজ হ'ব। 2 খোজত 1 খোজ যেতিয়া হ'ব, আপোনালোকে যেতিয়া ৰানিং কৰিব, দৌৰি যাওঁতে আপোনালোকৰ ইমানটো 1 মিটাৰমান আপোনালোকৰ ভৰিটো লেংথটো মেল খাব। 1 মিটাৰমান লেংথটো মেল কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে পাৰফেক্টলি মিলি যাব। সেইকাৰণে আপোনালোকে যেতিয়া টেকআপ হেৰিটো ল'ব, আপোনালোকে নৰ্মেলি এনেকৈ জুখি ল'ব। নৰ্মেলি জুখি লোৱাৰ লগে লগে আপোনালোকৰ লাষ্টত আপোনালোকে ইয়াত মিলি যাব। তো এইকেইটা ভুলৰ কথা আপোনালোকক ক'লোঁ, আৰু এইকেইটা ভুল যদি আপোনালোকৰ নহয়, তেন্তে আপোনালোকৰ লং জাম্প 100% এক্সেলেণ্ট আহিব। আৰু যদি এইকেইটা ভুল আপুনি কৰি আছে, তেন্তে আপোনালোকৰ লং জাম্প এক্সেলেণ্ট নাহে। আৰু নেচাৰেলি যিসকলৰ এইকেইটা 16.5 ফুট মাৰি আছে, তেখেতলোকৰতো এক্সেলেণ্ট আহিবই। চ' মই সেইটো ক'ব যোৱা নাই যে কাৰো নাহিব, কাৰণ নেচাৰেলি এক্সাৰচাইজখিনি নকৰাৰ ফলতো নেচাৰেলি কিছুমানৰ আছে, আৰু কিছুমানৰ প্ৰেক্টিছৰ ফলত আছে, যিকেইটা এক্সাৰচাইজৰ ফলত অনা হৈছে। যিহেতু মই এক্সাৰচাইজৰ ফলতহে মই 16.5 ফুট বা 18 ফুট 19 ফুট এক্সাৰচাইজ কৰাৰ ফলতহে মই মাৰিব পাৰিছোঁ। সেইকাৰণে মোৰ বিশ্বাস আপোনালোকে এক্সাৰচাইজখিনি প্ৰপাৰলি কৰক, আৰু এইকেইটা ভুল আপোনালোকে অলপ শুধৰাই লওক, আপোনালোকে 100% আপোনালোকে লং জাম্প এক্সেলেণ্ট মাৰিব পাৰিব। চ' ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলটো চাই থাকিব। যদিহে মোৰ ভিডিঅ'বোৰ ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।